বৰা, ইমান ডাঙৰ এটা কথা আপুনি মোৰ পৰা লুকুৱাই থৈছে। আপোনাৰ ল'ৰা কেঞ্চাৰত ভুগি আছে, অন্ততঃ মই গম নাপাওঁ। বৰ বেয়াকৈ কেঞ্চাৰে আৱৰি ধৰিলেও আৰু বেছি পৰ নাই। নিকি নিকি বুলি বিচাৰি আছে। কোন নিকি? কথা পাতিব দিয়ক। আৰু বেছি সময় আৰু আপোনালোকে নষ্ট নকৰিব। বৰুৱা, আপুনি এইবোৰ কি কৈছে? মোৰ ল'ৰাই কেঞ্চাৰ হৈ আছিলে, অন্ততঃ মই দেউতাক হৈ গম নাপালোঁ। হাই ভগৱান, মোৰ ল'ৰা ইমান ডাঙৰ এটা বেমাৰৰ পৰা মোক কেনেকৈ লুকুৱাব পাৰিলে? ৰাজ বেটা, তুমি কিবা গম পোৱা নেকি? মা, পাপা, আই এম চৰি। ৰাজাই মোক শপত খুৱাইছিলে, তোমালোকৰ শপত খুৱাইছিলে মোক নক'বলৈ। মা, চৰি। চৰি মা, পাপা, ৰাজক ভুল নুবুজিবা। মই আপোনালোকক ক'বলৈ মানা কৰিছিলোঁ, শপত খুৱাইছিলোঁ। মই আৰু এই পৃথিৱীত বেছি দিনৰ আলহী নহয়। মা, পাপা, নিকি, মোক ভুল নুবুজিবা প্লিজ। আহাচোন, মোৰ লগত কথা এটা পাতিবা। চৰি নেকি, মই আৰু বেছিদিন জীয়াই নাথাকিম। তুমি মোক ক্ষমা কৰিবা। মই তোমাক বহুত ভাল পাইছিলোঁ নেকি, বহুত ভাল পাইছিলোঁ। কিন্তু মোৰ এই বেমাৰটো মই দেলহিলৈ যোৱা এমাহ দুমাহমানৰ আগতেহে ৰাজাদা আৰু মই গম পাইছোঁ। কিন্তু মা পাপাক ক'বলৈ মই মানা কৰিছিলোঁ, তোমাক ক'বলৈ মই মানা কৰিছিলোঁ। মই তোমাক মোৰ নিজৰ জীৱনতকৈ বহুত ভাল পাওঁ। সেয়ে মই তোমাক হেৰুৱাব বিচৰা নাছিলোঁ। সেইকাৰণে ৰাজদাকে তোমাৰ লগত থাকিবলৈ, মোৰ মৰমখিনি দিবলৈ মই তোমাক বিয়া পাতিবলৈ অনুৰোধ কৰিছিলোঁ। তুমি ৰাজদাক ভুল নুবুজিবা নেকি? তুমি মোৰ মনৰ আশাবোৰ পূৰণ কৰিবা। মোৰ মৰমবোৰ ৰাজদাই দিব সদায়। তুমি ভুল বুজিছা নেকি? তুমি মোক ভুল নুবুজিবা। আমি দুইটা ককাই ভাই তোমাক ভাল পাইছিলোঁ। তুমি মোক ভুল নুবুজিবা। আই এম চৰি। মা, পাপা, নিকিক বুজাবা আৰু নিকিক মৰম কৰিবা। ৰাজ, তুমি নিকিক সদায় সুখত ৰাখিবলৈ চেষ্টা কৰিবা। নিকে দুখ পোৱা কামবোৰ তুমি সুধিদিনাই নকৰিবা। মই যাওঁ।
Good morning, Mom. Good morning, Mom. মা এই ৰাজদাই যে মই যিটো ভাল পাওঁ এইবোৰে ভাল পায় মোক কলম পেঞ্চিলৰ পৰা ধৰি সি মোৰকে বিচাৰি থাকে কেলে মা বুজাই দিয়াচোন নিজৰ এটা পচন্দ থাকিব লাগে ন মা এই নহয় দেই মা মই যিটো ভাল লাগে মই এইটোৱে ল'ম কিন্তু সি কেলে জানো মই যিটো পচন্দ কৰোঁ সি আগতীয়াকৈ এইটো লৈ থৈ দিয়ে মই তাৰ পৰা কাঢ়ি ল'বই লাগিব কাৰণ প্ৰথমতে মই যিটো ভাল পাওঁ এইটো মই ভাল পাওঁৱেই নহ'ব নহয় সি ভাল পালে বুলি মই কি ভাল পাব নোৱাৰোঁ নেকি মা এইবোৰ হৈছে কি ৰাজদাক মোৰ কিনিয়ে লাগে যে কেলে একেবাৰে মোৰ ভাল নালাগে মা পাপাক কৈ দিবাচোন দুইটাকে একে বস্তু লৈ আনিবলৈ Morning my dear sweet beta Raz and Raja Morning papa Morning my papa হ'ব দিয়া দুইটা সৰু হৈ থকা নাই জানো 7 বছৰ হৈছেহে দুইটাই আৰু মোৰ বেটা দুটা কেলে ইমান কাজিয়া লাগি থাকো হয় দুইটাকে একে বস্তু লাগে যে হ'ব দে মই দুইটাকে একে আনি দিম হ'বনে পাপা মোৰ ভাল নালাগে মই যিটো ভাল পাওঁ ৰাজকো এইটোৱে লাগে যে কিয় পাপা নহয় ৰাজ বেটা দুইটা একে ককাই নহয় জানো একেদিনাই তোমালোকৰ জন্মৰ বাৰ গ্ৰহ নক্ষত্ৰ দিন তাৰিখ একে সেইকাৰণে তোমালোকৰ পচন্দো একে তাত ইমান মাথা মাৰিব লগা কি কথা আছে দুইটাকে একে বস্তু আনি দিলেই হ'ল হ'বনে পাপা হয় মই তাকে কওঁ নহয় তোমাৰ যিটো ভাল লাগিছে মোৰো এইটো ভাল লাগিছে দুইটাই লৈ থওঁ একো বুজি নাপায় তাৰ পচন্দটো মই ল'ব নালাগে বোলে কি কথা হয় মই যিটো ভাল পাওঁ সিও ভাল পায় দুইটা একে বস্তু লৈ থাকিলে হ'ল হয় নাই পাপা মই সৰু নহয় দিয়া মই 5 মিনিটৰহে সৰু ইমানো সৰু নহয় দে তুমি ভবা নিচিনাকে এতিয়া স্কুল দেৰি হ'ব আহা ওলাই আহি হেৰি কি চিন্তা কৰি আছে হয় দুইটা কলৈ গ'ল বা ৰিজাল্ট দিয়াটো আজি 2 সপ্তাহ হ'ল দুইটাই যে বাহিৰলৈ যাম বুলি কৈ আছিলে তুমি কি ভাবিলা হাই মা পাপা কি পাতি আছে মোৰ বেটা দুটা ক'ৰ পৰা আহিলি হয় দুটাই ডেকাই হ'ল নহয় হাই ছেকেণ্ডেৰী পাছ কৰিলে আৰু এতিয়া মা পাপাতকৈ ওখ হ'ল ডাঙৰ হ'ল দেখোন মই বজাৰ কৰি আনি দিছিলোঁ তোমালোকলৈ দুযোৰকৈ কাপোৰ দেলহি যাব লাগিব নহয় এতিয়া যোজাবোৰ চলাই থাকিব লাগিব কাপোৰ কানি কিনি কাপোৰ দুযোৰ লৈ আনিছোঁ চোৱাগৈচোন যোৱা বেলেগ বেলেগকৈ থৈ আহিছোঁ হা ৰাজ আৰু ৰাজু দুইটাৰ নামবোৰ বেলেগ বেলেগকৈ লিখি থোৱা আছে পিন্ধগৈ যোৱা কাপোৰৰ কাৰণে আকৌ কাজিয়া নালাগিবা বেলেগ বেলেগ কালাৰ আনি দিছোঁ একে কালাৰকে দুইটাই কেলে কিমাননো পিন্ধি থাকিবা বেলেগ বেলেগকৈ পিন্ধচোন হয়নে পাপা মই চাওঁগৈচোন দেই মোৰতো নাম লিখি থোৱা আছে নহয় ন হ'ব এই ৰাজ এইবিলাকো কাজিয়া নালাগিবা দেই মোৰ তোমাৰ আকৌ তই যে মোক ৰাজ বুলি কৈ থাক কেলে তোতকৈ মই 5 মিনিটৰ ডাঙৰ হয় জানা নাই হ'ব তোৰটো ল'বি মই মোৰটো ল'ম ব'ল পাপা মা কোৱাচোন কেনেকুৱা লাগিছে পাপা ৰাজালৈ তুমি বেছি ভালকৈ আনিলা মোৰতো ইমান ভাল লগা নাই দেখোন নহয় মা পাপা তাতো বেছি ভাল লাগিছে ৰাজা তোমাৰ যোৰ মোক দে মোৰ যোৰটো ল তোৰযোৰ বেছি ভাল লাগিছে দে এই ৰাজ যে আৰু দেই এইটো মই কি নিজে চিলেক্ট কৰিছোঁ নেকি পাপাই আনি দিছে তোমাৰ এইযোৰ আনি দিছে মোক এইযোৰ আনি দিছে নিজৰ পিন্ধিব নোৱাৰো নেকি তুমি আকৌ মই যিটো পিন্ধা এইটোৱে তোমাৰ ভাল লাগে যে কেলে হয় নহয় ৰাজ বেটা তোমাকো বহুত ভাল লাগিছে একে ড্ৰেছকে কিমান পিন্ধিবা দুইটা একে পিন্ধিলে বেয়া লাগে নহয় এতিয়া ডাঙৰ হ'ল তোমালোক দুইটাই বেলেগ বেলেগ চইচবোৰ ল'বলৈ শিকা নহ'লে কি ক'ত হ'বগৈ ঠিক নাই মোৰ যদি দুইটাই যদি একেজনী ছোৱালীকে ভাল পাই হ'ল আৰু মোৰ সেই পাপাই যে আৰু দেই ঠাণ্ডা কি ফাল্টু দেই মানুহ মাৰি দিব পাপাই হ'ব ৰাজ তুমি তোমাৰ যোৰ লোৱা মই মোৰ যোৰ লৈছোঁ দে ভাল লাগিছে মা পাপা চিন্তা নকৰিবা দে হ'লেও এইবোৰ কথা কৈ নাথাকিবা দেই মই আৰু বেলেগ এজনী ছোৱালী চাম দে
নিকি হয় নিকি নহয় নিকি মই ৰাজ নিকি তুমি মোক ভুল বুজিছা একচুৱেলি এইযোৰ ৰাজাৰ কাপোৰ নহয় এইযোৰ মোৰে হয় ৰাজা আৰু মোৰ পচন্দবোৰ একেই আছিল পাপাই বেলেগ বেলেগ কাপোৰ আনি দিলেও আমি আকৌ নিজে গৈ একেযোৰ কাপোৰকে লৈ আনিছিলোঁ তুমি ভুল নুবুজিবা একচুৱেলি মই ৰাজাৰ অস্তিত্ব এই পৃথিৱীৰ পৰা নাইকিয়া কৰিব নিবিচাৰোঁ কিন্তু তোমাৰ মৰমবোৰ মই হেৰুৱাব নিবিচাৰোঁ তুমি বহুত কথাই নাজানা নিকি আজি মই সকলো খুলি ক'ম তোমাক নিকি একচুৱেলি মই তোমাক ভাল পাইছিলোঁ প্ৰথম চিনাকি মোৰ লগতে হৈছিলা তুমি কি কৰিবা মই তোমাক প্ৰপ'জ কৰিম বুলি ট্ৰেইনিং কৰি থাকোঁতে তাৰ দুদিনৰ আগতে ৰাজাই তোমাক প্ৰপ'জ কৰিলে আৰু মই মোৰ অন্তৰৰ কথা তোমাক জনাব নোৱাৰিলোঁ আৰু বেলেগকেনো কেনেকৈ চিনাকি দিবা আমি দুই জুৰুৱা ভাই আনকি মা পাপায়েও আমাৰ দুয়োটাকে কেতিয়াবাই চিনিব নোৱাৰি তেনেস্থলত তোমাকনো মই কেনেকৈ মোৰ চিনাকিটো দিবলৈ যাম সেইকাৰণে মোৰ চিনাকি দিয়া নহ'ল মই যে তোমাৰ লগত প্ৰথম চিনাকি হৈছিলোঁ ক'ত চিনাকি হৈছিলোঁ মোৰ এতিয়াও মনত আছে একচুৱেলি প্ৰথম তুমি মোৰ লগতে চিনাকি হৈছিলা কিন্তু প্ৰপ'জ দিছিলে ৰাজাই নিকি মই তোমাক বহুত ভাল পাইছিলোঁ মোৰ হৃদয়ৰ ৰাণী সজাইছিলোঁ জানানে প্ৰথম মই তোমাক ক'ত লগ পাইছিলোঁ ক'ত চিনাকি হৈছিলোঁ তুমি চাগে পাহৰিলা মই কিন্তু পাহৰা নাই মাক থ'বলৈ গৈ তোমাক মাহঁতৰ কলেজ কেণ্টিনতে লগ পাইছিলোঁ তোমাৰ লগত চিনাকি হৈ বৰ ভাল লাগিছিলে তোমাৰ মনত আছিলে তুমি চাগে ভাবিছা এইজন ৰাজা আছিল একচুৱেলি ৰাজা নহয় ৰাজা তোমাৰ লগত চিনাকিয়ে হোৱা নাছিলি মইহে তোমাৰ লগত চিনাকি হৈছিলোঁ য়েছ নিকি য়েছ এইজন ময়ে আছিলোঁ একচুৱেলি ৰাজাই তোমাৰ লগত চিনাকিয়ে নাছিল আৰু তোমাক দেখাও নাছিলে দুজনমান বন্ধুৰ লগত চেলেঞ্জ মাৰিহে তোমাক প্ৰপ'জ কৰিছিলে আৰু তুমি একচেপ্ট কৰিলা মই বুলি আৰু কি জানা নেকি একচুৱেলি তোমাৰ লগত ৰাজাই টাইম পাছ কৰিব বিচাৰিছিলে ৰিয়েলি ভাল পোৱা নাছিলে মইহে তোমাক ৰিয়েলি ভাল পাইছিলোঁ তোমাৰ লগত এনেই কথা পাতি হ'লে যেতিয়া ফোনটো থৈ যায় তেতিয়া মই তোমাক মোৰ অন্তৰৰ কথাবোৰ কওঁ যেতিয়া তুমি ভাবা এইজন ৰাজাই হয় বুলি তোমাৰ লগত প্ৰেম আলাপ কৰোঁ মই ৰাজা নহয় হ'লে তাৰ বাবে মই দুখিত পিছত ৰাজাই গম পালে মই যে তোমাক ভাল পাইছিলোঁ বুলি কিন্তু তেতিয়ালৈ বহুত দেৰি হ'ল কাৰণ সিও তোমাক ৰিয়েলিকৈ ভাল পাবলৈ ল'লে আৰু তাৰ বেমাৰটো ধৰা পৰিলে কিন্তু এই বেমাৰটো মা পাপাক ক'বলৈ মানা কৰিলে আনকি তোমাকো ক'বলৈ মানা কৰিলে একচুৱেলি ৰাজাৰ গাতো ভুল নাছিল ৰাজাই গম পোৱা নাছিলে মই তোমাক ভাল পাওঁ বুলি আৰু মোক প্ৰপ'জ কৰিবলৈ লৈছোঁ বুলিও গম পোৱা নাছিলে বোৱাৰী তুমি তেনেকৈ নক'বা মোৰ ল'ৰা দুটা ইমান বেয়া ল'ৰা নহয় বোৱাৰী তুমি অতীতক এতিয়া ভাবি থাকিব নালাগে বৰ্তমানক আঁকোৱালি ল'বলৈ চেষ্টা কৰা ৰাজা নাই আমাৰ মাজত ৰাজ আছে ৰাজৰ লগতে তোমাৰ বিবাহ হৈছে আৰু ৰাজক তুমি পতি হিচাপে মানি লোৱা আজিৰ পৰা মোৰ আদেশ এইটো
হ'ব বোৱাৰী, তাতকৈ আমাক একো নালাগে। তোমালোক দুইটা মিলি থাকিলে এইটোৱে আমাৰ কাৰণে বহুত। এয়াই আমাৰ হেপী ফেমিলি। প্লিজ না পাপা, আপোনালোকে দুখ কৰি নাথাকিব। আমাৰ ভুল বুজাবুজি হৈছিল কাৰণেহে এইকেইদিন আমাৰ কাজিয়া হৈছিলে। তাৰ বাবে আমাক ক্ষমা কৰিব। ৰাজা নে কি হ'ল? ৰাজা সদায় আমাৰ বুকুৰ মাজত তৰা হৈ জিলিকি থাকিব মা।